বন্ধু বান্ধৱীসকল সিৰিয়েল দুবৰীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুতেই বেছি আপোনালোকৰ দুখ লাগিব কিয়নো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আজি অমৃতে দুবৰীৰ লগত কথা পাতি থকাৰ অৱস্থাতে বিছনাত পৰি যায় আৰু যি ভাজে বিছনাত পৰে সেই ভাজে উঠিব নোৱাৰে আৰু লগতে যেনেকৈ থাকে চকু মেল খাই থাকে তেনেকৈ থাকে আৰু লগতে সেইবোৰ দেখা পাই এতিয়া দুবৰীয়ে হুলস্থুল অৱস্থা কৰে আৰু যাৰ কাৰণে সকলোবোৰ সমুদ্ৰৰ মাক সমুদ্ৰ দেউতাক তো সকলোবোৰ আহি পায় আৰু সকলোবোৰ আহি উপস্থিত হয় এতিয়া অমৃতৰ ৰুমত আৰু যেতিয়া আহি উপস্থিত হয় আৰু তেতিয়া সকলোবোৰে এতিয়া কথা গম পাই যায় সমুদ্ৰই আৰু লগতে সমুদ্ৰই ইয়াৰ কি হৈছে আৰু লগতে কিহৰ কাৰণে এনেকৈ বিছনাত পৰি আছে তো সেইটো কথা সুধে আৰু তেতিয়া মাকে কয় যে ইয়াৰ কেঞ্চাৰ হৈছে আৰু যাৰ কাৰণে ইমান দিনে আমাৰ লগত মিছা মাতি আছিল আৰু লগতে সেইটো কথা এতিয়া দুবৰীয়ে গম পাই আগৰ পৰা চিকিৎসা কৰি আছিল ভাল হ'বৰ কাৰণে আৰু লগতে ইয়াৰ এইটো মনৰ কেঞ্চাৰ হয় ইয়াৰ আচলতে কেঞ্চাৰ হোৱা নাই সেইটো বুলি এতিয়া মনত সান্তনা দি আছে মাকে তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব সমুদ্ৰৰ দেউতাকে যিমানখিনি টকা লাগে সেইখিনি নিজে দিব যেন তেওঁৰ ল'ৰাটো ঠিক হ'ব লাগে তো সেইটো কথা এতিয়া অমৃতৰ কথাটো এতিয়া দেউতাকে কৈ থাকিব আৰু ডাক্তৰৰ লগত কথা পাতি থকা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব এতিয়া বাৰু অমৃতৰ কি হয় সেইটোতো আমি ভালদৰে জানিব পৰা হোৱা নাই আৰু লগতে আজিৰ খণ্ডটি চোৱাৰ পিছত মই ভাবো যে অমৃতে ঠিকে হ'ব লাগে যদি ঠিক নহয় তো সেইটোতো বহুত বেয়া লাগিব কিন্তু আপোনালোকৰ কি ৰায় আপোনালোকে নিশ্চয় তো তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তো বাস আজিৰ এই প্ৰমোটো এইখিনিতে সমাপ্ত কৰিছো যদি আপোনালোকে এই ভিডিঅটো চাই ভাল পালে তেনেহলে ভিডিঅটোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।